guys, welcome back to my new blog. Soboke mufalor pora happy new year. Aji hol 2022 1 January. Aji babor malop ulai jao kot jao আপোনালোকে ভিডিওটো চালে গম পাব তো বলক ভিডিওটো আৰম্ভ কৰো এয়া আমি আহি পাই গলো আমি মানে যত আহিব বিচাৰিছিলো 6 মাইলৰ সাই বাবা মন্দিৰটোত তো বলক ভিতৰলৈ সোমাই যাও ইয়াত জোতা চেন্ডেল ৰাখে আৰু ইয়াতে ভৰি হাতবোৰ ধুই লয় মানুহবোৰে আমি আহি পাই গলো মন্দিৰৰ ভিতৰত ইয়াতে ধাগাবোৰ বন্ধা হয় সকলোৰে যাতে আশাবোৰ পূৰণ হওক নিজৰ তাৰ বাবে ইয়াতে দোকানতে পাই যায় মন্দিৰৰ ভিতৰত আৰু এইবোৰ ইয়াতে ভৰি হাতবোৰ ধুৱে আৰু মই যে কৈছিলো ধাগা ইয়াতে ধাগাবোৰ কিনিবলৈ পায় মিঠাই চিঠাই আৰু এইফালে ওচৰতে দোকানখনতে ধূপ চাকি আৰু ইয়াতে গোলাপ ফুলো কিনিব পায় এতিয়া আমি ধূপ চাকিবোৰ জ্বলাই লওঁ सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रात सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनो जरा जिस्म का शौक नहीं दिल दीवाने तेनो बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं जान मेरी जानी वर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा এতিয়া এডাল ধাগা গাঁঠি ললো যাতে সকলোৰে সপোনবোৰ পূৰণ হওক তাৰে কামনা কৰিলো আৰু এইটো সাই বাবাৰ মেইন মন্দিৰটো হয় য'ত আৰতি-চাৰতিবোৰ হয় আৰু ইয়াতে 12টা বজাৰ পৰা আৰতি হয় ইয়াতে মই আপোনালোকক ভিতৰখিনি দেখাব নোৱাৰিম কাৰণ ইয়াতে মন্দিৰৰ ভিতৰত ফটো বা ভিডিঅ' তোলা নিষেধ আছে এইখিনিয়ে অলপমান লৈ লৈছো বাহিৰৰ পৰাই আছে পৰিললো এতিয়া এইখিনি জেগাত ধুনি আছে মানে য'ত হেৰি কৰা ধুনি বুলি কয় ধুনিটো আছে তাৰপিছত অলপ ফটো চটো উঠি কিনে ঘৰলৈকে যাম এয়া আমি ধুনি আহি পাই গ'লো এইটো আচলতে হোমে হয় কিন্তু ইয়াতে সাই বাবাৰ ধুনি বুলি লিখা আছিলে তো এইকাৰণে ধুনি বুলিয়ে কৈছোঁ আৰু এটা বস্তু দেখাব আছিলে এডাল নিম গছ হয় ইয়াতে লিখা আছে হিৰদিৰ পৰা আনি ৰোৱা নিম গছ হয় আমাৰ সাই বাবাৰ আৰতি কৰাও হৈ গ'ল আৰু দৰ্শনো কৰিলোঁ এতিয়া আমি ঘৰলৈ যাওঁ পূজা চূজা কৰা হৈ গ'ল যিহেতু তো এইখিনিতে ভিডিঅ'টো এণ্ড কৰিলোঁ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু এবাৰ আপোনালোকক সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ থেংক ইউ